আজি দুপৰীয়া সাজত বনালোঁ পিৰালি পালেং আৰু মাছৰ জুতি। পিৰালি পালেং বহুত দিনৰ মূৰত খাবলৈ আনিছোঁ। আগতে ঘৰত থাকোঁতে প্ৰায় খাই থকা হয়, কাৰণ প্ৰত্যেকৰে ঘৰত এই পিৰালি পালেংজোপা থাকেই গাঁৱত, কিন্তু ইয়াতে এনেকৈ উপলব্ধ নহয়। কেতিয়াবা বজাৰত ওলায় আৰু সময় সুবিধা মিলিলে শাক কিনি আনি পেলাই এনেকৈ খাওঁ। আজি ভাবিলোঁ ভিডিঅ'টো কৰি আপোনালোককো দেখাওঁ। ইয়াৰ কাৰণে বেছি সামগ্ৰীৰ প্ৰয়োজন নাই। পিঁয়াজ আৰু নহৰু 4 ফুটামান গুচাই লৈছোঁ। লগতে এটা বিলাহী কাটি দিছোঁ, কেঁচা জলকীয়া দুফাল কৰি লৈছোঁ। মাছ লাগিব, মাছ আছিলে বাহু মাছ। মই মাছ কেইপিচ, হালধি, নিমখ, মিঠাতেল আৰু ৰেড চিলি পাউডাৰ, নেমু অকণমান চেপি মেৰিনেট কৰি থৈ দিলোঁ 15 মিনিটমানৰ কাৰণে। তাৰপিছত কেৰাহী এখন গৰম হ'বলৈ দিলোঁ আৰু মিঠাতেল দিলোঁ। মিঠাতেল গৰম হোৱাত মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। মাছটো ডাঙৰ আছিলে, গতিকে ফ্ৰাই কৰোঁতে অকণমান ফাটি ফাটি অহাৰ দৰে আহিছে। খাবলৈ কিন্তু বহুতেই সোৱাদ। এপিচ এপিচকৈ মাছটো ফ্ৰাই কৰি আধা ফ্ৰাই কৰি ল'ম। আধা ফ্ৰাই কৰি কাঢ়ি ল'ম আৰু সেইখন কেৰাহীতে আৰু সেইখিনি তেলতে মই এটা শুকান জলকীয়া দিলোঁ আৰু দুটামান পাঁচফোৰণ দিলোঁ। এতিয়া কাটি লোৱা পিঁয়াজ আৰু নহৰু কেইফুটা দি পেলাই লৰাই থাকিম। পিঁয়াজখিনি অকণমান গলিবলৈ আৰম্ভ কৰাৰ লগে লগে হালধি দিলোঁ। হালধি দিয়াৰ পাছত এই কাটি লোৱা আলুখিনি দি দিম। আলু আৰু পিঁয়াজ এনেকৈ লৰাই লৰাই ভাজিম, যাতে আলুখিনি সিজি যায়। তাৰ কাৰণে ঢাকোন মাৰি মই 5 মিনিটমান কম জুইত সিজাম। ঢাকোন দাঙিলোঁ আৰু আলু পিঁয়াজ অলম'ষ্ট গলিবলৈ আৰম্ভ কৰিছে। এতিয়া তাতে মই কাটি লোৱা বিলাহীটো আৰু কেঁচা জলকীয়া ফাল দি দিলোঁ। জোখমতে নিমখ দিলোঁ। এতিয়া অকণমান আকৌ লৰাই পেলাই তাৰ ওপৰতে কাটি লোৱা শাকখিনি দি দিম। পিৰালি পালেঙক আকৌ বহুতে বঙালী পালেং বুলিও কয়। আপোনালোকে কি বুলি কয় বাৰু? এইয়া শাকখিনি দিয়াৰ লগে লগে জহিবলৈ আৰম্ভ কৰিলে। জানেই শাক বুলি ক'লে বেছি দেৰি নালাগে, সোনকালে আমাৰ জহিবলৈ আৰম্ভ কৰিলে। আৰু পানী ওলোৱা লগে লগে মই তাতে ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি আকৌ ঢাকোন মাৰি 10 মিনিটমানৰ কাৰণে সিজালোঁ। এইয়া পানী এতিয়ালৈকে এক টোপো দিয়া নাই, কিন্তু শাকৰ পৰা পানী ওলাইছে। যিহেতু মাছ বুলি ক'লে জোল অকণমান খাবলৈ মন যায়, সেইকাৰণে এতিয়া এগিলাচমান পানী দি পেলাই মই আকৌ 15 মিনিটমানৰ কাৰণে ঢাকোন দি পেলাই উতলালোঁ। এইয়া উতল আহিলত ধুনীয়াকৈ এটা কেঁচা জলকীয়া তাতে আকৌ দি দিলোঁ। অকণমান ধনিয়া পাত দিলে দি দিব আৰু অকণমান নেমু চেপি দিলোঁ। পালেং শাকত আকৌ নেমু অকণ চেপি দিলেহে পালেঙত থকা আইৰণটো আমাৰ শৰীৰত কামত লাগে। এই শাকবিধ খুবেই হেল্ডি।